হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আফিফা চেনেলৰ আণ্টি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ নেনাহঁতৰ ঘৰত যিহেতু নখোৱা দুৱাৰ আছিলে, সেইবাবে আমি জান আগবেলাই গ'ল। আৰু এইফালে পোৱালীকেইটাক দেখিছে ন, আগফালে বহি চানা খাই আছে। দুৱা আচলতে 12 তাৰিখে কৰিছিলে, কিন্তু মোৰ ভিডিঅ' দিয়াহে লেট হ'ল। আৰু এতিয়া সকলোৱে কাম কাজত লাগি আছে, আৰু দুৱা যিহেতু মগৰিবৰ আজানৰ পিছত আছে, সেইবাবে এই ভিডিঅ'খিনি পিছে আমি যেনে কৰি থৈছিলে। আৰু এইফালে মিঠা ভাতো বনাই হৈ গ'ল। আৰু এইফালে জেঠাই মিঠা ভাতখিনি ডিমৰু পাতত বান্ধি আছে। আৰু এইখিনি ঘৰে ঘৰে দি দিব এতিয়া। আৰু মগিবৰ আজানৰ পিছতে জনাব আহিব। আমাৰ নানীহঁতৰ ঘৰত যিহেতু ডাঙৰকৈ নখায়, সেইবাবে ডিমৰু পাততে দিছে। আপোনালোকৰ ফালে বাৰু এনেধৰণৰ পৰম্পৰা আছে নাই জনাবচোন। আৰু ভাত কৰি মেলি হোৱাৰ পাছত এতিয়া মুচাব্বিয়ে সকলোৰে ঘৰত দি দিবলৈ গৈছে। নামাজ পঢ়ি মেলি হোৱাৰ পাছত এতিয়া সকলো আহি পাই গ'লহি এইফালে। দোৱা কৰি মেলি হোৱাৰ পাছত এতিয়া যিহেতু সকলোকে চাহ দিব, সেইবাবে এই প্লেটখিনি ৰেডি কৰি থৈছে। আৰু অলপ সময়ৰ পাছতে নাজুত দা, মই আৰু খুৰী আহি পাই গ'লোহি। আৰু এতিয়া সকলোৱে চাহ খাই আছে। অলপ সময় ৰৈ মেলি লোৱাৰ পাছত এতিয়া আমি আহিলোঁ আনন্দমেলা চাবলৈ। নামটি চাৰিআলিত যিহেতু আনন্দমেলা বহিছে। আৰু এইখিনি ভিডিঅ' আমি যেনে প্ৰথমে পঠালিকেই কৰি দিলে, হ'লেও আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু এইফালে আমাৰ পোৱালীকেইটাও পূৰা খেলি আছে এতিয়া। আৰু এইফালে আমি কোন কোন আহিছোঁ সকলোকে ভিডিঅ' অলপ কৰি দেখুৱাই দিওঁ বুলি ভাবিলোঁ আপোনালোকক। আৰু অলপ সময়ৰ পাছতে ভাইটিহঁত এখনত উঠিবলৈ গৈছে, দেখিছেনে? মোৰ কিন্তু ভয় লাগিলে, মই সেইবাবে নুঠিলোঁ। আৰু এইফালে এইখন চাওকচোন, ইমান স্পীড চলিছে দেখিছেনে? অলপ সময়ৰ পাছতে ইয়াচিন আৰু ইতিহাস গ'ল চকৰিত উঠিবলৈ। আৰু এইটো সৰু ল'ৰা ছোৱালীৰ চকৰি হয়। ডাঙৰ চকৰিটো মই আপোনালোকক এতিয়ালৈকে দেখুৱাই নাই। দূৰৈৰ পৰা ভিডিঅ'ত দেখিছিলে চাগে, হ'লেও মই ওচৰৰ পৰা দেখুওৱা নাই, দেখুৱাম বাৰু। আৰু অলপ সময়ৰ পাছতে চাব্ৰিনা আৰু মই গ'লোঁ ট্ৰেইনত উঠিবলৈ। আৰু ট্ৰেইনখনত উঠিবলৈ পিছে ইমান ভয় নালাগে, সেইবাবে আমি গ'লোঁ তালৈ। আৰু এইফালে ট্ৰেইন চলি গ'ল এতিয়া। আৰু আমি যেনে ভিডিঅ' কৰি আছে তলৰ পৰা। ট্ৰেইনখনত উঠিবলৈ ইমান ভয় নালাগে, আৰু ট্ৰেইনখনত উঠি ভাল লাগিল বাৰু। আৰু অলপ সময়ৰ পাছতে আমি এইখনত উঠিবলৈ আহিলোঁ। এইখনত পিছে মই ইমান ভয় নালাগে বুলি ভাবিছিলোঁ, কিন্তু এইখনত বহুত বেছিহে ভয় লাগিলে দেই মোৰ। ইমান উল্টাই পুল্টাই ঘূৰিছে দেখিছেনে? সেইবাবে মোৰ ভয় লাগিলে, আৰু উঠাই বাৰু এনেদৰে উঠিছে। আৰু এইফালে আছিম মামাৰ ল'ৰা ছোৱালীকেইটা আৰু জেইনা মাহীৰ ঘৰৰ ভাইটিটোও খেলি আছিলে। আৰু সিহঁতকো মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ। পোৱালীকেইটা ইমান মৰম লগা দেখিছেনে? আৰু অলপ সময়ৰ পাছতে আমি আহিলোঁ মটকা কুঁৱা চাবলৈ। এইটো আচলতে বহুত বেছি ভয়ানক আছিল। আৰু সেইফালে চাব পাৰে চকৰিটো যে দেখুৱাম বুলি কৈছিলোঁ, সেইটোৱে হয় ডাঙৰ চকৰিটো। ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক ভালদৰে।
আৰু চাই মেলি হোৱাৰ পাছত এতিয়া মই নামি গুচি আহিলোঁ। আৰু ইয়াত চাবলগীয়া এতিয়া একো নাই। আৰু এতিয়া আমি ঘৰলৈ যামগৈ, নানী ঘৰলৈ, আৰু তাত ভাত খাই মেলি পেলাই ঘৰলৈ যামগৈ। আনন্দ মেলাত যিহেতু আমাৰ মাহীহঁতৰ দোকান দিছে, কিন্তু মোৰ ভিডিঅ' কৰিবলৈ নহ'ল। আৰু আমি মাহীহঁতৰ দোকানত সোমাই মেলি পেলাই ঘৰলৈ গুচি আহিলোঁ। তাৰ পৰা আহি মেলি এতিয়া সকলোৱে কামত লাগি আছে, আৰু এইফালে মাছ বনাই আছে, ফ্ৰাই কৰি আছে। এই মাছবোৰ চুজি দি ভাজিছে। আপোনালোকে বাৰু এনেদৰে খাইছে নাই জনাবচোন। এইফালে মাংসৰ তৰকাৰী মামুনি জেঠাই বনাই আছে। আজিৰ ভিডিঅ' ইমানে আছিল। ভিডিঅ'টি চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে ইউটিউবত চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।